নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ। 2 এদিনৰ ভিতৰতে 22,000 চাকৰি বিজ্ঞাপন ওলাব বুলি আজি মামাই ঘোষণা কৰিছে। নমস্কাৰ গাইজ, স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আহি গ'ল এটা বিগ আপডেট। 22,000 চাকৰি বিজ্ঞাপন 2 এদিনৰ ভিতৰতে প্ৰকাশ পাব। আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰী মহোদয়ে এই কথা প্ৰকাশ কৰিছে। আজি দুদিনমানৰ আগতে যিটো নিউজ ওলাইছিল যে অসম চৰকাৰৰ প্ৰায় 50% পদ বিলুপ্তি ঘটিব, চতুৰ্থ বৰ্গৰ লগতে তৃতীয় বৰ্গৰ বহুসংখ্যক পদ বিলুপ্তি ঘটিব। আৰু এই 50% পদ বিলুপ্তি হোৱা কথাটো কোনোবা ইংৰাজী নজনা ব্যক্তিয়েহে প্ৰকাশ কৰিছে বুলি আজি মুখ্যমন্ত্ৰী মহোদয়ে সাংবাদিকৰ আগত কয়। কোনো ধৰণৰ পদ বিলুপ্তি নহয়। এই 2 এদিনৰ ভিতৰতে আৰু 22,000 চৰকাৰী বিজ্ঞাপন ওলাব। মোৰ দৰে যিসকল নিবনুৱাই আশাৰে বাট চাই আছে তেওঁলোকৰ বাবে এইটো এটা অতি সুখবৰ। যিহেতু ওলাব কৰি আছিল, জুলাই মাহতে ওলাব বুলি কৈছিল, তাৰ পাছতে আজি 2 এদিনৰ আগত এই 50% পদ বিলুপ্তি হ'ব বুলি যিটো নিউজ ওলাইছিল, তেতিয়া এই চাকৰি আশাটো বাদেই দিছিলোঁ যে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বহু পদ বিলুপ্তি ঘটিব। তেতিয়া পদসমূহে বিলুপ্তি ঘটিব, আকৌ ক'ত নতুনকৈ নিযুক্তি ওলাব বুলি এই চাকৰি আশাটো বাদ দিছিলোঁ। ভাবি লৈছিলোঁ যে হাজিৰা কৰি খোৱা লোৱা, হাজিৰা কৰি খাব লাগিব। কিন্তু আজি যিটো নিউজ পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কম সময়ৰ ভিতৰতে, মানে 2 এদিনৰ ভিতৰতে 22,000 বিজ্ঞাপন ওলাব বুলি। আৰু এই নিউজটো পোৱাৰ লগে লগে আকৌ মনটো ভাল লাগি গৈছে যে চাকৰি এটা নাপালেও অন্ততঃ আকৌ এবাৰ ইণ্টাৰভিউ এটা দিব পাৰিম চতুৰ্থ বা তৃতীয় বৰ্গৰ পোষ্টত। মোৰ দৰে যিসকল যুৱক যুৱতীয়ে এই 22,000 নিযুক্তিৰ কাৰণে প্ৰস্তুতি চলাই আছিল তেওঁলোকৰ কাৰণে ই এটা অতি ভাল খবৰ। যদি এই 50% পদ বিলুপ্তি হোৱা নিউজটো পাই কোনোবাই প্ৰস্তুতি এৰি দিছিল এই 22,000 কাৰণে, তেওঁলোকে পুনৰ প্ৰস্তুতি আৰম্ভ কৰক। কাৰণ 2 এদিনৰ ভিতৰতে 22,000 চাকৰি বিজ্ঞাপন প্ৰকাশ পাব।